কৃষ্ণৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলো ভালে আছেনে? মই ভালে আছোঁ আৰু বহুত দিন হ'ল ভিডিঅ' দিয়াই নাইকিয়া আৰু আজি ভাবিলোঁ আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰোঁ। এইটো ৰেচিপিটো হৈছে কাচকলৰ বৰ কেনেকৈ বনাব পাৰি সেইটো মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সকলোকে দেখুৱাম কেনেকৈ মই কাচকলটো মই খাই বহুত বেয়া পাওঁ, কিন্তু ফ্ৰাই কৰিলে ভালেই লাগে বাৰু, আৰু বৰ বনালে খুব ভাল লাগে খাই। আপোনালোকে নিশ্চয় বৰ বনাই খাই পাইছে। কাচকলটো খোৱাটো খুবেই ভাল আইৰণৰ কাৰণে, কিন্তু বহুত মানুহে কাচকল খাই বেয়া পায়, যেনে মই কাচকল খাই বেয়া পাওঁ। কিন্তু অলপ বেলেগকৈ বনালে বা ফ্ৰাই কৰিলে, বৰ বনালে তেনেকৈ খাই ভাল পাওঁ। আৰু চাই পেলাই কেনেকুৱা পালে তাকে জনাব, সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মোক মায়ে প্ৰথমতে কাচকলকেইটা কাটি এনেকৈ সহায় কৰি দিছে। এনেদৰে মই কেৰাহীতে বইল কৰি ল'ম। মই এটা লোহাৰ কেৰাহীত এনেদৰে কাচকলখিনি পানী দি বইল কৰি ল'ম আৰু সিজালৈকে বইল কৰি থাকিম। আৰু আপোনালোকে কুকাৰতো বইল কৰি ল'ব পাৰে। আৰু মই সোনকালে হ'বৰ বাবে এনেদৰে ঢাকনি মাৰি দিছোঁ। আৰু বৰ বনাবৰ বাবে মই কাচকলৰ লগত এনেদৰে মান ধনিয়া, পিঁয়াজ আৰু জলকীয়া কাটি দিম। এয়া মান ধনিয়া, জলকীয়া আৰু পিঁয়াজকেইটা লৈ লৈছোঁ। আদা নহৰু লৈছোঁ বেলেগ এটা ৰেচিপি বনাবৰ বাবে, সেইটো আপোনালোকক দেখুৱাম বাৰু বেলেগ এদিন। ধনিয়া, জলকীয়া আৰু পিঁয়াজখিনি মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ, যাতে বৰ বনাবলৈ সুবিধা হয়, সেইবাবে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু আদা নহৰুখিনি মই ৰাখিছোঁ। আৰু কলখিনি সিজিছেনে নাই মই এনেদৰে ঢাকনিখন দাঙি চাইছোঁ। এয়া উতল আহিছে আৰু সিজিছে অলপ অলপ। আৰু এয়া মই কাচকলখিনি উলিয়াই ল'লোঁ। লৈ এয়া চাওক ভালকৈ সিজি গৈছে। এনেদৰে উলিয়াই অলপ ঠাণ্ডা হ'বৰ বাবে ৰাখি থ'ম। এতিয়া প্ৰথমতে কলখিনিৰ পৰা বাকলি গুচাই ল'ব লাগিব। বাকলিটো পেলনীয়া নহয়, বাকলিটোৰ দ্বাৰা আমি চাটনি বনাব পাৰোঁ। সেইটো বাৰু মই যদি আজি বনাওঁ আপোনালোকক দেখুৱাম, কিন্তু এনেদৰে প্ৰথমে বাকলিটো গুচাই কলখিনি উলিয়াই ল'ব লাগিব। আৰু এয়া চাওক কলখিনি উলিয়াই লোৱাৰ পাছত ভালকৈ সিজা আমি গম পাইছোঁ আৰু ধুনীয়াকৈ সিজিছে। এইখিনি এতিয়া ভালদৰে মঠি ল'ব লাগিব। আমি যেনেকৈ আটা মঠো তেনেদৰে গোটেইখিনি ভাঙি ভালদৰে পেষ্টৰ নিচিনা বনাই ল'ব লাগিব। এনেদৰে হাতেৰে ভাঙি ল'লে বেছি সুবিধা হয়, সেইবাবে মই হাতেৰেই এইখিনি ভালদৰে সানি লৈছোঁ। এতিয়া এয়া মোৰ পেষ্টখিনি ভালদৰে সনা হৈ গৈছে। এনেদৰে সানি লৈ তাৰপিছত ইয়াত মই লগতে এয়া চাওক জোখ অনুসাৰে নিমখ দিছোঁ। আৰু ইয়াতে আপোনালোকে নিজৰ আন্দাজ মতে কিমানখিনি বৰ বনাব বিচাৰে সেইটো আন্দাজত হালধি দিব লাগিব, আৰু ময়ো এটা হিচাপত এনেদৰে হালধি দি লৈছোঁ। এতিয়া ইয়াত দিবৰ বাবে এয়া মান ধনিয়াখিনি লৈছোঁ। কাটি থোৱা মান ধনিয়াখিনি দিলোঁ আৰু তাতে কাটি থোৱা পিঁয়াজ, জলকীয়া সেইখিনিও দি দিম। এয়া মই পিঁয়াজখিনি দি দিছোঁ ইয়াতে। ইয়াতে মই অকণমান জিৰা পাউডাৰ আৰু ৰেড চিলি পাউডাৰ দিম। আৰু যাতে পেষ্টখিনি ভাল হয় সানিবলৈ, সেইবাবে মই এয়া এচামুচ ৰিফাইন তেল দি দিছোঁ। যিকোনো পেষ্ট হাতেৰে সানিলে বেছি ভাল হয়, সেইকাৰণে মই গোটেই যাতে বস্তুখিনি ভালদৰে মিক্স হয় সেইবাবে হাতেৰেই এনেদৰে সকলোখিনি মিলাই সানিছোঁ। আৰু এনেদৰে ভালদৰে সানিব লাগিব যাতে বস্তুখিনি গোটেইখিনি ভালদৰে মিক্স হৈ যায়। মিক্স নোহোৱালৈকে মই এনেদৰে সানি থাকিম। আৰু মই এয়া গোটেইখিনি সামগ্ৰী ভালদৰে মঠি ল'লোঁ। এয়া চাওক হৈ গৈছে ৰেডি। এতিয়া মই গেছটো জ্বলাই ল'লোঁ। লৈ এখন পেন ব্যৱহাৰ কৰিছোঁ। পেনখন পাতি দিছোঁ যাতে অলপ সময় গৰম হয়, তাৰ বাবে এনেদৰে পেনখন পাতি দিলোঁ। পেনখন গৰম হোৱাৰ লগে লগে এয়া জোখ অনুসাৰে তেল দিছোঁ। ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ
আপোনালোকে যিকোনো যি তেল ব্যৱহাৰ কৰে খাবৰ বাবে সেইটোৱে ব্যৱহাৰ কৰিব পাৰে। তেলখিনি গৰম হোৱাৰ লগে লগে এনেদৰে মই অলপ এটা সৰু সৰু চাইজত হ'লে ভাল হয়, তেতিয়া মানে তেলটো ভালদৰে সোমায়। গতিকে এনেদৰে সৰুকৈ এনেদৰে পিঠা আকাৰে যেনেকৈ আমি পিঠা বনাবৰ বাবে বনাই লওঁ এনেদৰে বনাই লৈ তেলত দিব লাগিব। আৰু এটা চাইড সিজাৰ লগে লগে এনেদৰে বৰকেইটা লুটিয়াই দিব লাগিব। আৰু বৰ বনালে সদায় যেতিয়া মচমচীয়া হয়, মানে স্পাইচি টাইপ হ'লেহে খাই বেছি ভাল লাগে, আৰু গৰমে গৰমে পৰিৱেশন কৰিলেই বেছি ভাল লাগে। বৰকেইটা যিহেতু সিজিছে আৰু এনেদৰে স্পাইচি টাইপ হৈ গৈছে, গতিকে মই এনেদৰে কাঢ়ি ৰাখিছোঁ। মোৰ পেনখনৰ অলপ অসুবিধা, মানে এটা প্ৰব্লেম আছে কি তেলখিনি ছাইডলৈ গুচি যায়, সেইবাবে অলপ বৰকেইটা ভাঙি গৈছে। বৰকেইটা খাই তেতিয়া বেছি টেষ্টি হয়। ইয়াতে যদি আমি নৰসিংহ পাত মিলাই দিব পাৰোঁ তেতিয়া ভাল লাগে, পূৰা স্পাইচি হয় আৰু টেষ্টটো খুব ভাল লাগে, স্মেলটো আহে ন, সেইকাৰণে ভাল লাগে। ৰেডি হৈ গৈছে খাবৰ বাবে। কেনেকুৱা হৈছে সেইটো খালেহে গম পাম। আমি কাচকলৰ যি সিজাওঁতে বাকলিকেইটা পাইছিলোঁ সেয়া দিও আমি চাটনি বনাব পাৰোঁ। আৰু ৰেচিপিটো আপোনালোকক দেখুৱালোঁ, কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। আৰু আপোনালোকে যদি বনাই খোৱা নাই, বনাই খাই চাবচোন কেনেকুৱা লাগে। আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থকাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। মোৰ চেনেলত যিসকল নতুন তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ চাই থাকিব পাৰে। বাই বাই, লাভ ইউ।